CRSDTৰ উদ্যোগত জৈৱিক কৃষিৰ প্ৰশিক্ষণ সম্পন্ন। ৰাসায়নিক কৃষিয়ে জলজীৱন, জীৱাণু, ভূমি আদিলৈ অশনি সংকেত কঢ়িয়াই আনিছে। দিনে দিনে বৃদ্ধি পাইছে কৰ্কট, বৃক্ক, যকৃত আদিৰ ৰোগীৰ সংখ্যা। গতিকে আমি পুনৰ পৰম্পৰাগত জৈৱিক কৃষিলৈ উভতি যোৱাৰ সময় সমাগত। বহনক্ষম উন্নয়নৰ বাবে জৈৱিক কৃষি অপৰিহাৰ্য। আমাৰ কৃষকসকল প্ৰয়োজন বিজ্ঞানসন্মত প্ৰশিক্ষণ। এই কথা অনুধাৱন কৰি স্বেচ্ছাসেৱী সংস্থা CRSDTৰ কৃষি আৰু প্ৰাণী কল্যাণ বিভাগৰ উদ্যোগত দৰং জিলাৰ দাৰিয়াপাৰা গাঁৱত যোৱা 19-20 অক্টোবৰত দুদিনীয়া বিনামূলীয়া জৈৱিক কৃষিৰ প্ৰশিক্ষণ সম্পন্ন হয়। ৰঙামাটি, দাৰিয়াপাৰা, দগিয়াপাৰা, দেৱানন্দ আদি গাঁৱত মুঠ 20 জন কৃষকে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে উপস্থিত থাকে জৈৱিক কৃষিৰ বিশেষজ্ঞ দাদুল দাস। এই প্ৰশিক্ষণত ৰাসায়নিক কৃষিৰ বিষময় প্ৰভাৱ, জীৱাণুমৃত কেঁচুসাৰ, কেঁচু ৰোগ আদিৰ প্ৰস্তুতি আৰু প্ৰয়োগ বিধি, ভূমি স্বাস্থ্য পত্ৰৰ গুৰুত্ব, বীজ সংস্কাৰ আদি বিষয়ত মাৰ্গদৰ্শন প্ৰদান কৰা হয়। ভূমি জল জীৱনৰ সুস্থিৰতাৰ বাবে ধাৰাবাহিকভাৱে CRSDTৰ জৈৱিক কৃষিৰ প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ হ'ব বুলি CRSDTৰ সচিব ভাৰ্গৱ কলিতাই মত পোষণ কৰি কয়। চাওক, আমি CRSDT এটি স্বেচ্ছাসেৱী সংস্থা। আমি CRSDT কৃষি আৰু পানী কল্যাণ বিভাগ আছে। আমি পদ্ধতিগতভাৱে কৃষকসকলক জৈৱিক খেতিৰ প্ৰশিক্ষণ দি আছোঁ, যিটো গো আধাৰিত প্ৰশিক্ষণ হয়। কেমিকেল ফাৰ্মিঙৰ পৰা জনস্বাস্থ্য, ভূমি স্বাস্থ্য বহুত ক্ষতিগ্ৰস্ত হৈছে। গতিকে আমি পুনৰ সেই পৰম্পৰাগত আমাৰ যি প্ৰকৃতি নিৰ্ভৰ খেতি আছে তালৈ উভতি যাব লাগে। আমি বিনামূলীয়াকৈ কৃষকসকলক, অসমৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলক বিনামূলীয়াকৈ আমি জৈৱিক কৃষি প্ৰশিক্ষণ দিওঁ আৰু এই কৃষিৰ দ্বাৰা বহুতো উপকৃত হৈছে। বিভিন্নজনে স্বাৱলম্বিতাৰ বাটো পাইছে। গতিকে আজি আমি এই স্থান দাৰিয়াপাৰা, এইটো ৰঙামাটিৰ ওচৰত আমাৰ মঙলদৈ সমষ্টি হয়, তাত আজি আমি দুদিনীয়া কাৰ্যসূচীৰ প্ৰথমটো দিন আমি কৃষকসকলক উৎসাহিত কৰিছোঁ যে আপোনালোকে জৈৱিকভাৱে খেতি কৰক আৰু আপোনালোকে কৃষি কৰ্মক মনোনিৱেশ কৰক। গতিকে এইখিনি কাম কৰিবৰ কাৰণে আমি সংঘবদ্ধ হ'ব দিছোঁ মানুহখিনিক। গতিকে এইটোৱে আমি ইচ্ছা কৰোঁ যে আপোনালোক একত্ৰিত হওক, জৈৱিক কৃষি কৰক। গতিকে